আজিৰ ভিডিঅ'টো ষ্টাডি ৰিলেটেড হ'ব আৰু মই ADRE কাৰণে যিকেইখন বুক ইউজ কৰি আছোঁ সেইকেইখন হ'ল কৰি আছোঁ আৰু ই পাঠশালা যিটো এপ হয় সো এইটো হৈছে ই পাঠশালা এপ ADRE জব পাম নে নাই সেইটো গম নাপাওঁ Welcome back to my YouTube channel. মোৰ YouTube channel অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই আৰু তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰি দিছোঁ শেষলৈকে চাব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো কমপ্লিট ষ্টাডি ৰিলেটেড হয় ADRE এক্সামৰ লগত ৰিলেটেড আৰু মই যেনেকৈ যি বুকছ ফ'ল' কৰি আছোঁ তাৰ ওপৰতহে ভিডিঅ'টো বনাইছোঁ সকলোৰে নিজৰ নিজৰ ষ্ট্ৰেটেজি থাকে এক্সামৰ কাৰণে নিজৰ প্লেনিং থাকে ৰুটিন থাকে আৰু মোৰ জাষ্ট যিটো ৰুটিন হয় সেইটোৰ ওপৰত মই ভিডিঅ' এটা বনাইছিলোঁ কিন্তু তাত মই বুকছখিনি কি ইউজ কৰিলোঁ আৰু নোটছবোৰ ক'ৰ পৰা কালেক্ট কৰিছোঁ মই ভালকৈ কমপ্লিট দিয়া নহ'ল কাৰণ সেইটো ভিডিঅ' বহুত দীঘলীয়া হৈ গৈছিলে অলৰেডি তো সেইকাৰণে আজি বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ ইয়াত মই ধুনীয়াকৈ দেখুৱাম যে মই কোনকেইখন বুক ইউজ কৰি আছোঁ নোটছবোৰ ক'ৰ পৰা মই কালেক্ট কৰিছোঁ নোট ডাউন কৰিছোঁ সো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই গৈ থাকিব শেষলৈকে আৰু আজিৰ ভিডিঅ'টো বহুত ইনফৰ্মেটিভ ভিডিঅ' হয় সো সেইটো কাৰণে অকণমান স্কিপ নকৰাকৈ নিশ্চয় চাব যাতে কমপ্লিট ধুনীয়াকৈ বুজি পায় আৰু প্ৰথমতে মই আৰম্ভ কৰিম জিকেৰ পৰা জিকে ছাবজেক্টত মই ক'ৰ পৰা ফ'ল' কৰিছোঁ ক'ৰ পৰা নোটছ বনাইছোঁ তাৰ ওপৰত ক'ম প্ৰথম কথা হ'ল মই আপোনালোকক এটা কথা জনাওঁ যে এটা এপ আছে যিটো আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব সেইটো হৈছে আপোনাৰ ই পাঠশালা এপ আৰু ই পাঠশালা এপত আপুনি ষ্টুডেণ্টছত যাব ফাৰ্ষ্ট আৰু ষ্টুডেণ্টছত যেতিয়া যাব তাৰপিছত আপোনাৰ ই বুকছ আহিব অডিঅ' বুকছ আহিব আপুনি ই বুকছত ক্লিক কৰিব আৰু ইয়াতে NCERT মেথছ আৰু জেনেৰেল নলেজৰ কিতাপখিনি আপুনি পাই যাব ধুনীয়াকৈ কিমান ক্লাছ লেভেলৰ লাগে আপুনি সেইটো চিলেক্ট কৰি ল'ব কাৰণ যিহেতু 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে ক্লাছ 9 আৰু 10ৰ মেথছ বা জেনেৰেল নলেজখিনি ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে ক্লাছ 9 হ'লে আপুনি চিলেক্ট কৰি ল'ব ইয়াতে আৰু লগতে ছাবজেক্ট যিকোনো চিলেক্ট কৰিব পাৰে ফৰ এক্সাম্পল এইখন মেথমেটিক্স মই ভালকৈ ইয়াতে বস্তুবোৰ দেখুৱাব যদিও পৰা নাই অকণমান দেখুৱাইছোঁ মেথছৰ আপুনি গোটেইখিনি টপিকছ পাই যাব ইয়াতে আৰু তাৰপিছত আপোনাৰ ছ'চিয়েল ছায়েন্সৰ যিখিনি আছে ছ'চিয়েল ছায়েন্সৰ আপোনাৰ ক্লাছ 9ৰ হওক 10ৰ হওক 8ৰ হওক 7ৰ হওক গোটেইখিনি পাই যাব এইকেইখন বুকছ আছে তাৰপিছত ইংলিছ আছে ইংলিছৰটো নালাগে বাৰু আৰু ছায়েন্সৰো আপোনালোকে চাব পাৰে সো ইয়াতে অ'পেন কৰিলে গোটেই অল চেপ্টাৰ্ছ আহি যাব আপোনাৰ সো এইটো হৈছে ই পাঠশালা এপটো অ'পেন কৰাৰ লগে লগে আপুনি দেখিছে ক্লাছ 9 ছাবজেক্ট দিয়া আছে আৰু এখন ক্লাছ 9 লিখা আছে লেংগুৱেজ আৰু ছাবজেক্ট লিখা আছে তাৰপিছত আপুনি ছাবজেক্ট যিকোনো এটা ক্লিক কৰি ল'ব সো মই ছাপোজ মেথছৰ কৰিলোঁ এইখন মেথছৰ বুক ক্লাছ 9ৰ আৰু এইকেইটা দেখিছেনে গোটেইকেইটা চেপ্টাৰ্ছ ধুনীয়াকৈ দিয়া আছে নাম্বাৰ ছিষ্টেম পলিনমিয়েলছ কোঅৰ্ডিনেট জিঅ'মেট্ৰি লিনিয়াৰ ইকুৱেশ্যনছ ইন্ট্ৰডাকশ্যন টু এলিউচিডছ জিঅ'মেট্ৰি এইবোৰ গোটেইখিনি ধুনীয়াকৈ দিয়া আছে সো এইখিনি গোটেই ক্লিক কৰি আপুনি যদি ডাউনলোড কৰি লয় তেতিয়াহ'লে চেপ্টাৰ্ছখিনি আহি যাব ধুনীয়াকৈ PDFৰ নিচিনাকৈ আৰু আপুনি ইয়াতে ধুনীয়াকৈ বুকখন এটা পিছত এটা প্ৰত্যেকটা চেপ্টাৰ আৰু ধুনীয়াকৈ আপোনালোকে বুকৰ PDFৰ নিচিনাকৈ কৰি যাব পাৰিব চাই ফৰ এক্সাম্পল মই এটাই ল'লোঁ ফৰ এক্সাম্পল মই এটা চেপ্টাৰ যিকোনো ক্লিক কৰিলোঁ সাপোজ হিৰনছ ফৰ্মুলা এতিয়া মই এইটো ডাউনলোড কৰি চাম
সো তাৰপিছত ইয়াতে তিনিটা অপশ্যন থাকিব ওপৰত সো আপুনি ফাৰ্ষ্টটো ক্লিক কৰিব কৰিলে ম্যাথমেটিক্স ক্লিক কৰিব কৰিলে ইয়াতে যিটো চেপ্টাৰ মই ডাউনলোড কৰিছোঁ সেইটো আহি গৈছে সো এইটো আপোনাৰ চেপ্টাৰ 10 হিউৰনছ ফৰ্মুলা ধুনীয়াকৈ আহি গৈছে চাওক চেপ্টাৰ 10 টো সো ইয়াৰে পৰা আপোনালোকে ধুনীয়াকৈ ম্যাথছখিনি প্ৰেক্টিছ কৰিব লাগিব ইমান ধুনীয়াকৈ দিয়া আছে সো এনেকৈ গোটেইবোৰ চেপ্টাৰ যি আপোনাক লাগে গোটেইবোৰ ডাউনলোড কৰি ল'ব পাৰিব মানে যিকেইটা চেপ্টাৰ আপোনাক লাগে আৰু সেকেন্ড হৈছে এখন জেনাৰেল নলেজ বুক লুচেন্ট জেনাৰেল নলেজ এখন অবজেক্টিভছ হয় ইয়াতে আপোনালোকে জেনাৰেল নলেজৰ হিষ্ট্ৰী তাৰপিছত জিঅ'গ্ৰাফি হওক পলিটিকেল সায়েন্স হওক নৰ্মেল সায়েন্স হওক গোটেইখিনি পাব ধুনীয়াকৈ আৰু জেনাৰেল নলেজৰ কাৰণে লুচেন্ট জেনাৰেল নলেজ এখন ইউজ কৰিব পাৰে নোটছৰ কাৰণে তাৰপিছত মই এপটো আপোনালোকক দেখুৱালোৱে ই পাঠশালা এপ সেইটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু তাত বহুত ধুনীয়াকৈ আপোনাৰ ইংলিছ সায়েন্স জেনাৰেল নলেজ গোটেইখিনি আছে ক্লাছ 1ৰ পৰা 10 লৈকে আছে 10 নহয় 12 লৈকে আছে সো যেহেতু 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে ক্লাছ 9 and 10ৰ সিলেবাসটো বেছি ইম্পৰ্টেন্ট হয় সো হেতু কাৰণে আপোনালোকে ম্যাথছ তাৰ পৰা ফলো কৰিব পাৰে এনসিইআৰটি আৰু সোশ্যাল ষ্টাডিজ আৰু সায়েন্স তাৰ পৰা ফলো কৰিব পাৰে আৰু মই ই পাঠশালাৰ পৰা ফলো কৰি আছো ইয়াৰে পৰা মই বুকস কিখন যিকিখন আছে ম্যাথছ হক আৰু জেনাৰেল নলেজ হক মই ম্যাথছ আৰু জেনাৰেল নলেজ ইয়াৰ পৰা ফলো কৰিছো আৰু অবজেক্টিভ এখন জেনাৰেল নলেজ তাৰ লগতে মই স্কৰ্ডেমি যেটো স্কৰ্ডেমি এপ্লিকেশন আছে ইউটিউব চেনেল আছে তাৰ পৰা মই নোটস বনাই আছো মানে কপি বনাই ৰাখিছো লাষ্ট ভিডিঅত মই অলৰেডি দেখাইছোৱে আৰু লগতে এখন ইম্পৰ্টেন্ট হয় আসাম ইয়াৰ বুক এখন 2022 হয় কিন্তু আপোনালোকে 2023 ইউজ কৰিব মোৰ যোৱা বছৰে আছিল সো হেতু কাৰণে মই নতুনকৈ কিনা নাই এবাৰ এখন আসাম ইয়াৰ বুক ইয়াতেও আপোনালোকে ইম্পৰ্টেন্ট গোটেইখিনি পাই যাব ৰিলেটেড টু আসাম হিষ্ট্ৰী আসামৰ ওপৰত বহুত ইম্পৰ্টেন্ট যিবোৰ আছে কালচাৰ হওক ট্ৰেডিশন হওক ফেষ্টিভেল হওক গোটেইখিনি ধুনীয়াকৈ আছে আসামৰ জিঅ'গ্ৰাফিকেল যিখিনি আসামৰ জিঅ'গ্ৰাফিৰ ওপৰত ৰিভাৰ্ছৰ ওপৰত গোটেইখিনি ধুনীয়াকৈ আছে এইখিনি আসাম ইয়াৰ বুকৰ পৰা মই ফলো কৰি আছো 2023 খন ললে বেছি ভাল মই 2020 খন আছে কাৰণে 22 খন আছে কাৰণে মই এখন ইউজ কৰি আছো তাৰ লগতে মই ইউজ কৰি আছো এখন মনোৰমা ইয়াৰ বুক 2023 খন ইউজ হলে বেছি ভাল কিন্তু মোৰ যোৱা বছৰৰে কিনা আছে কাৰণে মই মনোৰমা 2022 ইউজ কৰি আছো এইখন হৈ গল তাৰপিছত ইংলিশত আহো এতিয়া ইংলিশৰ কাৰণে মই এখন ফলো কৰি আছো অবজেক্টিভ জেনাৰেল ইংলিশৰ কাৰণে মই এখন ফলো কৰি আছো লগতে যেটো স্কৰ্ডেমি ইউটিউব চেনেল হয় তাৰে ইংলিশৰ যিখিনি নোটস দিয়ে মানে ক্লাसेस তাৰ পৰা মই ফলো কৰি আছো সো ইংলিশৰ এখন কিতাপ লগতে স্কৰ্ডেমি ক্লাसेस কৰি আছো তাৰপিছত জেনাৰেল নলেজৰ মই কলোৱে অবজেক্টিভ জেনাৰেল নলেজ বুকখন তাৰপিছত ই পাঠশালা যেটো এপ হয় এপ্লিকেশন হয় তাৰ পৰা মই জেনাৰেল নলেজৰ যিখিনি সোশ্যাল ষ্টাডিজ আৰু সায়েন্সৰ বুকস আছে বুকসখিনি মই পঢ়ি ফলো কৰি আছো আৰু এই দুখন বুক ইম্পৰ্টেন্ট অলৰেডি মই কলোৱে এই দুখন বুক ফলো কৰিলে বহুতেই ভাল 2023 স্পেশালি কাৰণ 2023 হলে কাৰেন্ট এফেয়াৰ্স খিনি গুটেখিনি ধুনীয়াকৈ আহি যায় ইম্পৰ্টেন্ট সো মই এই দুখন ইউজ কৰিছো তাৰ লগতে ম্যাথছৰ কাৰণে মই যেটো ফোনত দেখুৱালো এপটো ই পাঠশালা তাৰ পৰা ইউজ কৰি আছো আৰু লগতে ইগল এডুকেশ্যন বুলি যেটো ইউটিউব চেনেল আছে তাৰ পৰা মই ম্যাথছৰ ক্লাसेस কৰি আছো ম্যাথছৰ এখিনি জেনাৰেল নলেজ ইংলিশ আৰু এখিনি আৰু যেহেতু ৰিজনিংও আহা কথা আছে ৰিজনিংও সিলেবাসত ইনক্লুড আছে যেটো আপোনাৰ ওয়েবসাইটত দিয়াই আছে অলৰেডি assamcareer.com ত যেটো আপোনাৰ দিছে এডভাৰটাইজমেন্ট দিছে ADRE তাতে অলৰেডি দিয়াই আছে যে ৰিজনিংও লাগিব আৰু ৰিজনিংৰ কাৰণে মই এতিয়ালৈকে ক্লাसेस স্টাৰ্ট কৰা নাই কিন্তু মই ইউটিউবৰ পৰা ফলো কৰিম কাৰণ ৰিজনিংতকৈ আই থিংক ম্যাথছ বেছি আহিব যেহেতু যোৱা বছৰ মই দিছিলো ADRE গতিকে ম্যাথছৰ কুৱেশ্যনছবোৰ অকমান বেছি হেভি আছিল সো ম্যাথছ
ৰিজনিং মই ইউটিউবতে ফ'ল' কৰিম, তাৰপিছত ইংলিছ আৰু এইখিনি আৰু জেনেৰেল নলেজ এইকেইখনি কিতাপ মই ফ'ল' কৰি আছোঁ। আৰু আজিৰ ভিডিঅ'টোত মই এইখিনি দেখুৱালোঁ, আৰু আপোনালোকেও যদি বিচাৰে তেতিয়াহ'লে এইকেইখন বুকছ ফ'ল' কৰিব পাৰে। ইনফেক্ট এইকেইখন বুকৰ কথা চিলেবাছত মেনশ্যনে কৰা আছে, মনোৰমা ইয়েৰবুক, আছাম ইয়েৰবুক এইখন, কিন্তু মেথছ ৰিজনিঙৰ বেলেগ আছে, সেই দুখন মই চিলেবাছ ৱাইজ ফ'ল' কৰা নাই। মই যেনেকৈ কৰিছোঁ তেনেকৈহে দেখুৱাইছোঁ। আৰু মোৰ বাৰু এপ্লাই কৰা হৈ গ'ল ধুনীয়াকৈ, এতিয়া জাষ্ট ৰুটিনটো ফ'ল' কৰি যিখিনি পাৰোঁ পঢ়িব লাগিব। আৰু কিন্তু আই থিংক ডেইলি মেক্সিমাম 7 to 8 আৱাৰ্ছ পঢ়িবই লাগিব, কিন্তু মই যিমানখিনি পাৰিছোঁ নিজৰ ফালৰ পৰা দিবলৈ ট্ৰাই কৰিছোঁ। কিন্তু কেতিয়াবা মাজে মাজে অলপ বেলেগো কাম ওলাই যায়, চ' তেনেকৈ নহয়। বাকী ডেইলি ভ্লগ দিবলৈও বিচাৰি আছোঁ যে ডেইলি ভ্লগ ADRE ওপৰত দিম, ডেইলি ষ্টাডি ৰুটিন কেনেকুৱা হয়, কেনেকৈ ডেইলি ষ্টাডি ৰুটিন মই কি ফ'ল' কৰি আছোঁ তাৰ ওপৰত। কিন্তু ডেইলি বেচিছত দিয়াটো ইমান এটা সম্ভৱ নহয়, অকণমান অসুবিধা হয়। তথাপিও মই চেষ্টা কৰিম ডেইলি ভ্লগ দিবলৈ, ষ্টাডি ভ্লগ। চ' আপোনালোকে চাই গৈ থাকিব। আৰু আজিৰ ভিডিঅ'টোত যদি কিবা ইনফৰ্মেটিভ লাগিলে আপোনালোকৰ বা কিবা যদি আইডিয়া পালে আপোনালোকে, তেতিয়াহ'লে মোৰ নিশ্চয় ভাল লাগিব। যদি কিবা ইনফৰ্মেটিভ বা ভেলুৱেবল লাগিলে মোৰ ভিডিঅ'টো, তেতিয়াহ'লে নিশ্চয় লাইক কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি থৈ যাব নতুন আৰু এনেকুৱা ভিডিঅ' পাবলৈ। আৰু যদি এনেকুৱা ধৰণৰ এক্সাম ৰিলেটেড ADRE আপোনালোকক কিবা ধৰণৰ ভিডিঅ' লাগে তেতিয়াহ'লে নিশ্চয় কমেণ্ট ডাউন কৰিব, মই তেনেকৈ বনাবলৈ চেষ্টা কৰিম।